আমি বৰ্তমান উপস্থিত আছোঁ কাজিৰঙাত আৰু কাজিৰঙাৰ অৰ্কিড উদ্যানৰ যি সাংস্কৃতিকৰ তত্বাৱধানত পৰিচালকত আছে আমাৰ বিপ্লৱ বৰুৱা। এয়া বিপ্লৱ বৰুৱা, তেখেতে আমাৰ লগত আছে। অকণমান তেখেতৰ লগত আমি অৰ্কিডলৈ আহি আছোঁ, তেখেত আমাৰ লগত আহি আছে, উপস্থিত আছে। গতিকে তেখেতসকলে আমি এটা ট্ৰিপ আহিছোঁ অৰ্কিডৰ কাৰণে। তো অৰ্কিডত আমি আহিছোঁ সকলো হিন্দু মুছলমান হওক সকলো সম্প্ৰদায়ৰ মানুহ আছোঁ। বেংগলী কোনো সম্প্ৰদায় হিন্দু বুলি নহয়, বেংগলী অসমীয়া মাৰোৱাৰী আৰু মুছলিম সম্পূৰ্ণ আমি এটা গোট হৈ পিনি নকছাৰীৰ পৰা আহিছোঁ অৰ্কিড উদ্যানলৈ উপভোগ কৰিবলৈ। লগত আছে অৰ্কিড উদ্যানৰ পৰিচালক, সাংস্কৃতিক পৰিচালক মিণ্টু বৰুৱা আমাৰ মাজত আছে। গতিকে এখেতৰ পৰা আমি জানিব বিচাৰিছোঁ। আমি আজি এতিয়া অৰ্কিড উদ্যানলৈ আহি আছোঁ, খন্তেক পাছতে গৈ পামগৈ। গতিকে প্ৰথম কথাটো হৈছে আমি আমাৰ সম্পূৰ্ণ গোটেই সম্প্ৰদায় আহি আছোঁ। প্ৰথমবাৰ আপুনি মুছলিমসকলৰ বাবে আহি আছে, তেখেতসকলৰ বাবে সেই বন্ধুকেইজনৰ বাবে কোনটো অৰ্কিডৰ উদ্যানত আপুনি কোনটো আৰম্ভ কৰিব কি তেওঁলোকৰ কাৰণে মই জিকিৰ কৰিম। জিকিৰটো আৰম্ভ কৰিছোঁ। এইখনো মোৰ দৃষ্টি হৈ আছে। মোৰ মনত ভেদ ভাৱ নাই আল্লাহ, মোৰ মনত ভিন পৰ নাই আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। আচ্ছা, ঠিক আছে। এতিয়া মোৰ লগত আৰু বেংগলী বন্ধুসকল আহি আছে, তেখেতসকললৈ কোনটো আপুনি আৰম্ভ কৰিব? আৰম্ভ কৰি দিম। জয় ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে রে, রাধে গোবিন্দ 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 বল সদা ভাসরে, জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে। বঢ়িয়া বঢ়িয়া, সুন্দৰ, ভাল লাগিছে। আচলতে এটা মনোৰঞ্জন হৈ উঠিছে, কাৰণ অৰ্কিডত যোনজন সাংস্কৃতিক পৰিচালকজন আমাৰ লগত আছে, আমাৰ লগত যাত্ৰা কৰি আছে, গৈ আছোঁ অৰ্কিড উদ্যানলৈ। খন্তেক পিছত অৰ্কিডৰ যিবিলাক পামগৈ আৰু তাত পাই পিনি যিটো তাৰ পৰিৱেশ আপোনালোকৰ আগত দেখুৱাবলৈ আমি চেষ্টা কৰিম। এতিয়া কথাটো হ'ল আমাৰ লগত এজন দুৰ্ঘুৰ প্ৰেমিক আছে আৰু প্ৰেমিকাজনীৰ নাম হৈছে জুৰি। এতিয়া কথাটো হ'ল এটা বিহু সুৰীয়াত আমাৰ সেই জুৰিক লৈ পিনি এটা গান লাগিব, যোনটো আমাৰ অলপ মনোৰঞ্জন হ'ব লাগে আচলতে কথাটো। তুমি যে নাথাকিলে মন ভাল লগা নাই, ভাঙি ভাঙি আহা জুৰি মাই, হাতে মেলি মেলি নাচা জুৰি মাই, অ জুৰি মাই কেলৈ মোৰ মন ভাল লগা নাই। বঢ়িয়া বঢ়িয়া, সুন্দৰ, এটা বৰ মনোৰঞ্জন কৰি আছো। এটা যাত্ৰাটো এটা য়াদগাৰ হ'ব, এটা চিন্তা কৰিম। অকণমান সময় পাছতে আমি অৰ্কিডত উদ্যানত আমি প্ৰৱেশ কৰিম। গতিকে অলপ পাছত আকৌ পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম। আমি কথা দিছোঁ যে তাৰ সামগ্ৰিক দিশটো যোনটো, তাৰ কালচাৰেল দিশত যোনটো সাংস্কৃতিক যোনটো পৰিচালনা কৰে আমাৰ মিণ্টু বৰুৱা, আমাৰ নকছাৰীৰ এজন যুৱক হয়, উদীয়মান যুৱক, তেখেতে কৰিব। গতিকে আমি অকণমান পাছতে সেই পৰিৱেশৰ সামগ্ৰী দেখাম। এতিয়া কথাটো হ'ল অৰ্কিডত কৰোঁতে ধৰক বিভিন্ন ধৰণৰ আপোনালোকে মানুহবিলাক লগ পায়, সকলো বহুত ধৰণৰ। এটা আপুনি আৰু কি জানে, কোন জাতিৰ গান জানে, কেনেকৈ ধৰণৰ আপোনালোকে সন্তুষ্টি দিয়ে। পৰ্যটক বহুত অসমৰ নহয়, ভাৰতৰ নহয়, বিদেশৰ পৰাও বহুত পৰ্যটক সোমাইছে অৰ্কিড উদ্যানত। তেখেতসকলক কেনেকৈ কি এটা মনোৰঞ্জন দিব লাগিব এটা কালচাৰেল দিশত, সেই ক্ষেত্ৰত আপুনি কেনেকৈ কি দেখুৱাম? আমি আমাৰ গোটেই অসমৰ যিমান ট্ৰাইবছ আছে, মানে জনগোষ্ঠীৰ বড়ো, মিচিং, তিৱা, হাজং, ৰাভা, কাৰ্বি, ডিমাচা, সকলোবিলাক মানে আমি বস্তুত দেখুৱাই যাম একাদিক্ৰমে। লগত সত্ৰীয়া থাকিব, দশৱতাৰ থাকিব, বিহু থাকিব, তিৱা থাকিব, মিচিং, কাৰ্বি, বেম্বো ডান্স থাকিব স্পেচিয়েল, আৰু লগত আমি নেগেৰা নামৰ থাকিব, জিকিৰ থাকিব, দেহ বিচাৰ গীত, আমাৰ গোটেই যিমান পাৰোঁ আমি সকলোখিনি দেখাবলৈ মানে অৰ্কিডত যোনটো হয়, আমাৰ অসমৰ যোনখন অৰ্কিড উদ্যান আছে কাজিৰঙাত, তাত মুঠতে আমাৰ অসমৰ থলুৱা যিমানকেইটা জনগোষ্ঠী আছে, সেই গোষ্ঠীৰ সম্পূৰ্ণ যোনটো সাংস্কৃতিক যোনটো কালচাৰেল দিশটো, সেইটো সম্পূৰ্ণ আপোনালোকৰ অৰ্কিডত সাংস্কৃতিক যোনটো অনুষ্ঠানৰ সেইটোত ভাহি উঠে, নহয় জানো? হয় হয়, ঠিকে আছে। গতিকে এতিয়া এই মুহূৰ্তত এটা যদি আমি জনগোষ্ঠীৰ এটা গীত শুনাবলৈ কওঁ, আপুনি কোন জনজাতিৰ গীতটো শুনাবলৈ? এতিয়া আমি জনগোষ্ঠীৰ গীত বুলি ক'লে মিচিঙকে আমি শুনাই দিওঁ, আমি যিহেতু মিচিং অধ্যক্ষিত অঞ্চলত আছোঁ। নিশ্চয় নিশ্চয়। সৰ নাম দেম কায়েম কালা দোন কাং দোনে, মিচিং
Sabike plamdem kama mola dongkang dohne ngoluk missing dirvisame ngoluk missing dirvisam kar pumpuli kar mola je oia সুন্দৰ খুব ভাল লাগিলে অকমান সময় পাছত আমি অৰ্কিড উদ্যানৰ সন্মুখস্থলী ৰখি আছো অলপ পাছতে আপোনালোকক ইয়াৰ অৰ্কিড উদ্যানৰ যোনটো পৰ্যটনস্থলী যোনটো চাবলগীয়া মনোৰম যোন দৃশ্য সেই দৃশ্যবিলাক আপোনালোকক দাঙি দেখুৱাম গতিকে এই মুহূৰ্তত বিদায় লৈছোঁ পুনৰবাৰ আপোনালোকৰ আগত পুনৰবাৰ আহিম আৰু দেখুৱাম সামগ্ৰিক দিশটো অৰ্কিডৰ উদ্যানৰ ধন্যবাদ